নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ৰূপকৰ ব্লগছ আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ আৰু আজি হৈছে জন্মাষ্টমী তো জন্মাষ্টমীৰ আমাৰ ভাবিলোঁ আজি বেলেগত নাযাওঁ তো আমাৰ গাঁৱৰে আজি পূজাখন মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো আপোনালোকে চাওকচোন কি হৈ থাকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু মানে ৰাতিপুৱাৰ পৰা একদম শেষলৈকে মই আপোনালোক সকলোখিনি দেখুৱাম আমাৰ মন্দিৰৰ কাম কাজ পূজা পাতল সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম তো আপোনালোকে চাই থাকিব দেই আৰু আমাৰ ইয়াত দেউৰীয়ে কাম কৰি আছে ভিডিঅ' এটা যেহেতু আমাৰ মন্দিৰৰ ফ্ল'ৰটো মানে এইটো তলৰটো মানে পাকা কৰা হৈছে তো কলপুলি চলপুলি গেৰাৰ কাৰণে অলপ অসুবিধা হয় তো তাৰ কাৰণে এয়া হ'ল ব্যৱস্থা কৰা হৈছে এয়া বাছ এয়া কলপুলি চাওক কেনেকৈ আমি হেৰি কৰি আছোঁ অলপ অসুবিধা হয় আৰু কলপুলি চলপুলি গেৰাৰ কাৰণে আৰু এয়া সম্পূৰ্ণ হৈ গ'ল আমাৰ কলপুলি গাৰা এয়া চাওক ফাইনেল লুক আৰু পূজাখনৰ মেইন বস্তুটো এতিয়াহে আহি পাল সেইটো হৈছে মাইক এয়া মাইক আপোনালোকে দেখিবলৈ পাইছে চাওক আৰু এয়া আমাৰ ফণী জেঠাই হ'ল এইটো বনাব ভাল জানে মানে এই বস্তুটোৰ নাম কি হয় মই নাজানো কিন্তু ইয়াত মানে কি হয় ফুটা চাকিবিলাক যে আছে তো ফুটা চাকিসমূহ এই ৰছীডালৰ মানে মাজত সোমোৱাই দি কিনে এইটো আলি দিয়ে মানে কিন্তু নামটো ইয়াৰ কি হয় মই পাহৰি থাকিলোঁ তো বৰ্তমান মোৰ লগত উপস্থিত আছে আমাৰ মন্দিৰৰ দেউৰীজন আৰু দেউৰীজনৰ পৰা অলপমান এই মন্দিৰটোৰ বিষয়ে মানে অলপমান কিবা কিবি অলপমান জানিম আৰু তো এয়া হ'ল আমাৰ দেউৰী দাদা আছে তো দাদা মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে মানে এই মন্দিৰত আপুনি কিমান দিন কাম কৰিলে মানে মন্দিৰত দেউৰী হৈ থকা মানে কিমান দিন হ'ল আপোনাৰ মোৰ ইয়াতে কাম কৰা 10 বছৰে চলি আছে আচ্ছা 10 বছৰ না আচ্ছা আৰু কি বুলি কয় এইটো আপুনি মানে ইয়াতে দেউৰী কৰি কিনে মানে কেনেকুৱা পাইছে মানে আপোনাৰ অনুভৱ দেউৰী কৰি ভালে লাগিছে বেয়া লগা নাই এনে ধৰি লওক ভালে পাইছোঁ আচ্ছা মোটামুটি মানে কি বুলি কয় এইটো প্ৰত্যেকটো পূজাত মানে আপুনি উপস্থিত থাকিবই লাগে ন ইয়াৰ থাকিবই লাগে আচ্ছা তো আৰু তো অষ্টমী তো জন্মাষ্টমীত মানে এনে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মানে কি অনুষ্ঠান চলি থাকিব অলপমান সেই বিষয়ত ক'ব নেকি আমাৰ দৰ্শকসকলক এতিয়া আমাৰ সন্ধিয়াৰ পৰা আইসকলৰ নাম চলিব ভাগৱত পাঠ পূৰা হ'ব আৰু দিনৰ ভাগত কিবা আছে দিনৰ ভাগত কাৰ্যসূচী একো নাই এতিয়া আমাৰ অলপমান কামখিনি কৰা হ'ল এতিয়া সন্ধিয়াৰ পৰাহে আমাৰ আৰম্ভ হ'ব তো আইসকলৰ নাম আৰু কিবা বেলেগ ভাগৱত পাঠ থাকিব ন আৰু কি বুলি কয় এইটো মানে কেতিয়াহে হ'ব এইটো ৰাতি নে কেইটামান এনে ধৰি লওক এটা বজাৰলৈকেতো থাকিবই কাৰ্যসূচীটো এতিয়া খানা পিনা কৰা প্ৰসাদ পানী খোৱাতে 3টা 2:30 বাজি যাব আচ্ছা আৰু অহাকালি কিবা আছে অহাকালি আমাৰ অনুষ্ঠান একোৱেই নাই এইবিলাক সামৰিব লাগিব বস্তুবিধখিনি এই আৰু কিবা 5 দিন নে 4 দিন পিছত আৰু কিবা এটা সেইটো ৰবিবাৰে হ'ব পৌষাতী নাম বুলি কয় আচ্ছা সেইটো ইয়াৰে বস্তু এক্সট্ৰাকৈ হ'ব সেইদিনৰ কিবা নাম চাম অনুষ্ঠান সেইদিনাও আইসকলৰ নাম থাকিব আচ্ছা তো পিছবেলা আচ্ছা তো দাদা ইয়াতে মানে দেউৰী কৰা 10 বছৰ হৈ গ'ল আৰু না তো ঠিক আছে দাদা আপোনাক ধন্যবাদ দিছোঁ আৰু ৰাতি আমাৰ ইয়াতে খিচিৰি খোৱা হ'ব তো খিচিৰিৰ কাৰণে এইবিলাক চুলা যোগাৰ কৰা হৈছে চুলা চিলিণ্ডাৰ এয়া হৈছে অমিতা আৰু এয়া হ'ল কোমোৰা দেখিবলৈ পাইছে আৰু মন্দিৰটোৰ অলপ মই চিনেমেটিক শ্বট বনাইছোঁ এইখিনি অকণমান চাই লওক আপোনালোকে
moments later. আৰু এয়া হ'ল সন্ধিয়াৰ দৃশ্য তো সকলোৱে সন্ধিয়াৰ সময়ত প্ৰসাদ দিবলৈ আহিছে মন্দিৰত তো প্ৰসাদ আগবঢ়াব সকলোৱে সেয়া ল'ব তো এনেকুৱাই আৰু সন্ধিয়াৰ ভাগৰ সময়খিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু আইতাসকলে এনেদৰে সন্ধিয়াৰ পৰা ৰাতি 2-3টা বজালৈকে এনেদৰে নাম কীৰ্তন গাই থাকিব আৰু মই আপোনালোকক আমাৰ সম্পূৰ্ণ গাঁৱৰ পৰিৱেশৰ কৃষ্ণ জন্মাষ্টমী কেনেদৰে উদযাপন কৰা হয় সকলোখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এয়া খিচিৰি বনাবলৈ ৰেডি কৰিছে আমাৰ মাসকল বাইদেউসকল বৌসকলে তো এনেদৰে খিচিৰি বনাব আৰু শেষত নাম কীৰ্তন শেষ কৰি খিচিৰি খাই সকলোৱে ঘৰে ঘৰে যাব আৰু এইখিনিতে মই আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ ভিডিঅ'টো বহুত লেট হৈ গ'ল জন্মাষ্টমী কেতিয়াবাই আছিলে আৰু আজি বহুত দিনৰ পিছত আজিৰ জন্মাষ্টমীৰ ভিডিঅ'টো আজি আপলোড দিব ওলাইছোঁ কাৰণ মোৰ দেউতা এক্সিডেণ্ট হৈছিলে আৰু এক্সিডেণ্টৰ কাৰণে মই হস্পিটেলত দেউতাৰ লগত থাকিব লগা হৈছিল আৰু সেইবাবে মানে ভিডিঅ'টো এডিট কৰিব পৰা নাছিলোঁ চ' দুখিত লগালগ ভিডিঅ'টো দিব নোৱাৰিলোঁ